নমস্কাৰ বন্ধুসকল, টিপছ গুৰু চেনেল আপোনালোক সকলোকে একবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, মই 2-3 দিন ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে বহুত দুঃখিত। তো বন্ধুসকল, থাম্বনেইল চাই হয়তো আপোনালোকে গম পাইছে আজিৰ টপিকটো কেনেকুৱা হ'ব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আমাৰ ছোৱালী বা ল'ৰাৰ ক্ষেত্ৰত এটা দৈনন্দিন জীৱনত ঘটি থকা সমস্যা, তেওঁলোকে ছেক্স সম্বন্ধত লিপ্ত হ'লেও ল'ৰাজনৰ যিমান সোনকালে পানী ওলাই যায়, মই পানী বুলিয়ে কৈছোঁ, কিন্তু ছোৱালীৰ ক্ষেত্ৰত সেই পানী ওলোৱাতে বহু সময় লয়। বা কিয় সহজতে ছোৱালীৰ পানী নোলায়? যেতিয়া এটা ল'ৰা বা ছোৱালী বা পুৰুষ বা মহিলাই ছেক্স সম্বন্ধত লিপ্ত হয়, আপোনালোকে 80 to 90% আপোনালোকে দেখাই পাব যে ল'ৰাতকৈ ছোৱালীৰ বহু সময় টিকি থাকিব পাৰে ছেক্স সম্বন্ধত। মানে ছোৱালীজনীৰ যেতিয়া এটা ভাল লগাৰ সীমা থাকে, সেই ভাল লগাৰ সীমাটো পাবলৈ তাইক বহু সময়ৰ প্ৰয়োজন হয়। এজন ল'ৰাতকৈ প্ৰায় 2 গুণ বা 3 গুণ হ'ব পাৰে। বহুত ল'ৰা বা পুৰুষে এই কথাটো নাজানে। সেইকাৰণে তেখেতসকলৰ যিজনী সম্বন্ধ কৰা সংগী, তেখেতৰ যিটো মনৰ ছেটিছফেকশ্যন সেইটো পূৰাকৈ নাপায়। তাৰ ফলত বেলেগক বিচাৰিব লগা হয়। তো বন্ধুসকল, আপুনি যদি বিবাহিত বা আপুনি যদি আপোনাৰ সংগীৰ সৈতে ছেক্স সম্বন্ধত লিপ্ত হৈ আছে, তেন্তে আপুনি তাই সম্পূৰ্ণ আনন্দ পাইছেনে নাই সেই জনাটো আপোনাৰ খুবেই প্ৰয়োজন। কাৰণ এই কাৰণটোৰ বাবে বহুত সম্বন্ধ ভাঙি যোৱাও দেখা যায় সমাজত, বা তেনেকুৱা বহুতো আমি পৰিলক্ষিত হয়তো কৰিছোঁ। বা তাৰ তিৰি পলাই নিলে, তাৰ তিৰি সি পলাই নিলে, তেনেকুৱা বহুত হয়তো আমি শুনিছোঁ। তো ঠিক সেই সমস্যাটোৰ পৰা সমাধান পাবলৈ আপোনালোকে কি কৰা উচিত তাৰ বিষয়ে মই আজি ভিডিঅ'টো বনালোঁ। তো বন্ধুসকল, আপুনি যেতিয়া আপোনাৰ সংগীৰ সৈতে ছেক্স সম্বন্ধত লিপ্ত হ'ব, তেতিয়া আপুনি মনত ৰাখিব যে আপোনাৰ কিবা ওলাই যোৱাৰ পিছত তাই সেই ছেটিছফেকশ্যনটো পাইছেনে নাই, সেই কথাটো আপুনি জনাটো খুবেই প্ৰয়োজন। এইটো যদি আপুনি নাজানে বা জানিব বুজ নলয়, তেনেহ'লে আপুনি ছেক্স কৰা নকৰা বা হস্তমৈথুন কৰা একে কথা হ'ব। তো এইটো জানিবৰ বাবে আপুনি আপোনাৰ সহযোগীৰ লগত ছেক্স কৰাৰ আগতে বহু সময় ফৰপ্লে কৰিব লাগিব। তাৰ বাবে আপুনি তাইৰ যিকোনো অংশত চুম্বন বা জিভাৰে চেলেকা ইত্যাদিবোৰ কৰিব পাৰে। যেতিয়া তাই বহুত উত্তেজিত আৰু গৰম হৈ যাব, তেতিয়া আপোনাক নিজে নিজে টানি তাইৰ যোনিৰ কাষত আপোনাৰ লিংগটো লগাই ল'ব। তেতিয়া আপুনি গম পাব যে তাই সম্ভোগৰ বাবে সম্পূৰ্ণ ৰেডি হৈছে। তো সেই সময়তে আপুনি যিমান পাৰে তাইক খুব আনন্দত আৰু খুব ইণ্টাৰেষ্ট লৈ সম্ভোগত লিপ্ত হওক। আৰু যিমান সময়লৈ আপুনি ধৈৰ্য ধৰি ৰাখিব পাৰে, আপুনি নিজকে কণ্ট্ৰলত ৰাখক। যেতিয়া আপোনাৰ কিবা ওলাওঁ যেন লাগিব, তেতিয়া আপুনি নিজৰ মনটোক কণ্ট্ৰল কৰি বেলেগ কথা ভাবক। অন্যথা আপুনি ওলোৱা সোমোৱা কৰা বন্ধ কৰি দিয়ক। তেতিয়া আপুনি বেলেগ কথা ভাবিবলৈ লওক। খুব কম সময়ৰ ভিতৰতে আপোনাৰ লিংগটো আকৌ ছেক্স কৰিবৰ বাবে আকৌ সক্ৰিয় হৈ যাব। তেতিয়া আকৌ আপুনি খুব জোৰে জোৰে তাইৰ যোনিত আপোনাৰ লিংগটো ঘঁহাই দিয়ক, আকৌ ওলোৱা সোমোৱা কৰি থাকক। এনেকৈ কৰোঁতে তাইৰ এনেকুৱা এটা পৰ্যায় আহি পৰিব যিটো তাইৰ আপোনাক ক'ব নোৱাৰা হৈ যাব, আৰু পাগলৰ দৰে আপোনাক কি ক'ব কি নক'ব আপুনিও ধৰিব নোৱাৰিব। ঠিক সেই সময়তে আপুনি আপোনাৰ মনটো থিৰাং কৰি লৈ বহুত মৰমেৰে আপুনি আপোনাৰ সংগীক মৰম কৰক। তেতিয়াই আপোনাৰ পৰা তাই সম্পূৰ্ণ ছেটিছফেকশ্যন লাভ কৰিব। আৰু সেইটোৱে হৈছে ছেক্সৰ সম্পূৰ্ণ ছেটিছফেকশ্যন।
য'ত ল'ৰা ছোৱালী বা পুৰুষ মহিলা দুয়োজনে ছেটিছফেকশ্যন লাভ কৰে। আজিৰ ভিডিঅ'টো ইমানতেই এৰিছোঁ বন্ধুসকল। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।